নমস্কাৰ মই শেৱালী খুবা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ সকলো ভালে আছে সুস্থ আছে আৰু কোভিড-19 ভ্যাকচিন লৈ নিজকে সুৰক্ষিত কৰি ৰাখিছে কিন্তু এতিয়াও যদিহে কোনোবা এনেকুৱা সদাশয় ব্যক্তি আছে যিসকলে এতিয়াও কোভিড-19 ভ্যাকচিন লোৱা নাই তেন্তে হলে মই মোৰ অন্তৰৰ পৰা ৰিকুৱেষ্ট কৰিছো আপোনালোকে গৈ যাতে ভ্যাকচিনটো লয় আৰু নিজকে সুৰক্ষিত কৰি ৰাখে আৰু আমাৰ দেশকো সুৰক্ষিত কৰি ৰাখে তেন্তে হলে এতিয়া আহিছো আজিৰ টপিকটোৰ ফালে তো আজি মই লৈ আহিছো এটা নহয় দুটা নহয় তিনিটাকৈ সবজি ৰেচিপি এটা একেবাৰে সহজ বহুত কম সময়ত বনাব পৰা ৰুটিৰ লগত খাব পৰা সবজি আপোনালোকে বিচাৰিলে ভাতৰ লগতো খাব পাৰিব কিন্তু স্পেশালি মই আনিছো ৰুটিৰ লগত কম সময়তে বনাব পৰা এই সবজি কিটা আৰু লগতে মই এই প্ৰত্যেকটো সবজিৰ তিনি উপকাৰিতা আছে তাৰ বিষয়ে অকমান ক'বলৈ চেষ্টা কৰিম তেন্তে হলে আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু ভিডিওটো শেষলৈকে চাব তেন্তে হলে আৰু দেৰি নকৰো আজি ভিডিওটোৰ ফালে যাম so let's get started এই ৰেচিপিটো বনাবৰ বাবে আমাক লাগিব গোটা মগু মই এখিনি গুটিৰে তিয়াই থৈছিলো আৰু লাগিব এটা সৰু সাইজৰ পিয়াজ 9 ফুটামান নহৰু আধা ইঞ্চিমান আদা জলকীয়া মই তিনটা শুকান জলকীয়া দুটা কেঁচা জলকীয়া লৈছো আৰু দিব দুটা তেজপাত আৰু এটা সৰু সাইজৰ আলুটো মই সৰুকৈ কাটি লৈছো এতিয়া মই এই গোটা মগুখিনি ধুই লৈ এটা কুকাৰত বহাই দিছো কুকাৰত মই দুটা চিটি লগাই এই গোটা মগুখিনি আকৌ নমাই থৈছো আনফালে মছলাটোত এটা কেৰাহীত গেছত বহাই দিছো আৰু অলপ তেল দি গৰম হ'বলৈ দি দিছো এতিয়া তেলখিনি গৰম হ'লত মই ইয়াতে এড কৰিছো তেজপাত প্ৰথমতে দিছো তেজপাত তাৰপিছত দিছো শুকান জলকীয়া আদা নহৰু পেষ্ট আৰু কাটি থোৱা পিয়াজখিনি এতিয়া এইখিনি মই অকণমান ভাজি লম এনেদৰে ভাজি লৈ মই ইয়াতে এড কৰিম কাটি থোৱা আলুটো এই আলুটো মই অলপ সময় এনেদৰে ভাজি লম অকণমান ভাজি লৈ মই ইয়াতে এড কৰিম নিমখ আৰু হালধি মই নিমখ দিছো 1 চামুচ আৰু আধা চামুচ হালধি দিছো এতিয়া এইখিনি দি মই আলুখিনিৰ সৈতে অকণমান সময় ভালদৰে ভাজি থাকিম আলুখিনি আমি ভালদৰে ভাজি লম যেহেতু ইয়াৰ পিছত মই বইল মগুখিনি এড কৰিম গতিকে আলুখিনি ভালদৰে ভাজি ললে তেতিয়াহে ইয়াৰ ফ্লেভাৰটো ভালকৈ আহিব এতিয়া ইফালে কুকাৰটো ঠাণ্ডা হ'লত মই মগুখিনি উলিয়াই লৈ ইয়াতে এড কৰি দিছো পানীৰ সৈতে মই গুটিখিনি দিছো আপোনালোকে যদি বিচাৰে পানীৰ সৈতে অকণমান টুকি লৈ অকণমান ভাজি লৈ তাৰপিছত পানী এড কৰিব পাৰিব এতিয়া মই গুটিখিনি মিলাই তাত আৰু অকণ সময় পানী আৰু অলপ পানী দি দিছো পানী আপোনালোকে বহুত বেছি নিদিব যেহেতু এইটো অকণমান টুপটুপীয়া গ্ৰেভি টাইপৰ হয় এইটো ঘুগুনি টাইপৰ হয় ন গতিকে বহুত বেছি পানী দিলে বেয়া লাগিব গতিকে এটা জোখত পানী দিব পানী দি এনেদৰে অলপ সময় উতলিব দিব এতিয়া মই ইয়াতে এড কৰিম কাটি থোৱা কেঁচা জলকীয়া দুটা দি অকণ সময় মই এনেদৰে লৰাই লৈ এতিয়া মই ইয়াতে এড কৰিম অকণমান গৰম মছলা একেবাৰে অকণমান দিছো আপোনালোকে বিচাৰিলে আৰু অকণমান বেছিও দিব পাৰিব এতিয়া শেষত মই নমোৱাৰ অলপ সময় 5 মিনিটমান আগতেই মই ইয়াতে এড কৰিছো আৰু 4 ফুটামান নহৰু মই অকণমানকৈ কাটি লৈছো মিহিমিহিকৈ কাটি পেলাই মই ইয়াতে এড কৰিছো এনেদৰে নহৰুকণ দিলে ঘুগুনি ফ্লেভাৰটো বহুত ধুনীয়া হয় এনেদৰে আপোনালোকে মাংসটো দি চাবচোন বহুত টেষ্টি হয় এতিয়া চাওক আমাৰ এনেদৰে দি 5 মিনিট উতলোৱা হৈ গ'ল আৰু আমাৰ একদম টেষ্টি আৰু হেলদি ঘুগুনি ৰেডি হৈ গ'ল ৰুটিৰ লগত পৰিৱেশন কৰক এই ৰেচিপিটোৰ বাবে মোক লাগিব 15টামান ভেন্দি এটা মিডিয়াম সাইজৰ আলু দুটা মিডিয়াম সাইজৰ বিলাহী এটা মিডিয়াম সাইজৰ পিয়াজ মই সৰুকৈ কাটি লৈছো মিহিকৈ আৰু 15 ফুটামান নহৰুখিনি মই থেতালি অকণমান কাটি মিহিকৈ কাটি লৈছো নহলে থেতালিও ল'ব পাৰে আৰু লাগিব 3টামান শুকান জলকীয়া আপোনালোকে বিচাৰিলে বেছিকৈ ল'ব পাৰে আৰু লাগিব সৰু চামুচৰ 1 চামুচ বগা সৰিয়হ এতিয়া তেল গৰম হ'লত মই কেৰাহীত গৰম তেলত সৰিয়হখিনি দি এনেদৰে ফুটাই লৈছো তাৰপিছত মই ইয়াতে এড কৰিছো শুকান জলকীয়া কাটি থোৱা পিয়াজ আৰু থেতালি থোৱা নহৰুখিনি এতিয়া মই ইয়াতে এড কৰিছো আলুখিনি অকণমান ভাজি মই তাতে এড কৰিছো হালধি আৰু নিমখ দি মই এতিয়া আলুখিনি অকণমান ভাজি লওঁ আধা ভাজা হওঁতে মই ইয়াতে এড কৰিম কাটি থোৱা ভেন্দিখিনি এতিয়া এই ভেন্দিখিনি মই অকণমান সময় ভাজি ল'ম যেতিয়া ভেন্দিখিনি আধা ভাজা হ'ব তেতিয়া মই ইয়াতে এড কৰিম কাটি থোৱা বিলাহীখিনি এতিয়া মই কাটি থোৱা বিলাহীখিনি এড কৰি লৈ এতিয়া মই এইখিনি অলপ ভালদৰে ভাজিম অলপ ভাজা হোৱাৰ পিছত মই ইয়াতে এড কৰিছোঁ জিৰা পাউডাৰ এতিয়া দেখিছেনে বাৰু অলপ পানী ওলাইছে এইটো বিলাহীৰ পানী আৰু ভেন্দিৰ পানী হয় এই পানীখিনি যোৱালৈকে আপোনালোকে ভালদৰে ভাজি থাকক যেতিয়ালৈকে কাষেদি তেল বিৰিঙি নাহে যেতিয়ালৈ তেল বিৰিঙি আহিব আৰু আমাৰ বস্তুখিনি ভাজাও হৈ যাব সো চাওক আমাৰ ইয়ামি এণ্ড টেষ্টি আমাৰ ভেন্দি ৰেচিপিটো তৈয়াৰ হৈ গ'ল
ইয়াৰ বাবে আমাক লাগিব দুটা মিডিয়াম সাইজৰ বিলাহী এটা মিডিয়াম সাইজৰ পিয়াজ জলকীয়া আপোনাৰ নিজৰ সোৱাদ অনুসৰি ল'ব এটা তেজপাত দুটা ডিম আৰু আধা চামুচ কুলা জিৰা এতিয়া মই এটা গৰম কেৰাহীত তেলখিনি গৰম হ'বলৈ দি তাতে মই এড কৰিছোঁ প্ৰথমতে কুলা জিৰাখিনি তাৰ পিছত দিছোঁ শুকান জলকীয়া মই ইয়াতে শুকান জলকীয়া আৰু কেঁচা জলকীয়া দুটা ব্যৱহাৰ কৰিছোঁ আপোনালোকে বিচাৰিলে যিকোনো এটাও দিব পাৰিব এতিয়া মই এইখিনি অকণমান লৰাই লৈছোঁ আৰু লগতে মই দি দিছোঁ তেজপাতকেইটা আৰু এতিয়া মই ইয়াতে দিছোঁ কাটি থোৱা পিঁয়াজ দুটা এতিয়া পিঁয়াজটোৱে সৈতে মই গোটেইখিনি অকণমান সময় লৰাই লৈছোঁ 2 মিনিটমান লৰাই লৈ ইয়াৰ কেঁচা ভাৱটো যোৱাৰ পিছত মই ইয়াতে এড কৰিছোঁ কাটি থোৱা বিলাহীটো এতিয়া বিলাহীৰ সৈতে মই ইয়াতে এড কৰিছোঁ নিমখ আৰু হালধি এতিয়া মই এইখিনি অলপ সময় লৰাই থাকিম অলপ সময় যেতিয়া ভাজা হৈ যাব এইজনে মই এনেদৰে ভাঙি দিছোঁ অলপ অলপ ভাঙি দি যেতিয়া ভাজা নিচিনা হৈ যাব তেতিয়া মই ইয়াতে এড কৰিম ডিম দুটা ভাঙি মই এনেদৰে এড কৰি দিছোঁ এড কৰি অলপ সময় এনেদৰে ভাজি থাকিম ভাজাৰ পিছত যেতিয়া এইখিনি শুকাই যাব আৰু কাষেৰে তেলটো ওলাব এয়া আমাৰ টেষ্টি ৰুটিৰ লগত খোৱা ডিছ ৰেডি হৈ গ'ল এতিয়া আপোনালোকে পৰিৱেশন কৰিব পাৰে আশা কৰোঁ আপোনালোকে ৰেচিপিটা চাই ভাল পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি ওচৰ চুবুৰীয়া সকলোৰে লগত ভিডিঅ'টো এপাক শ্বেয়াৰ কৰি দিব যেতিয়া আমাৰ ইউটিউবৰ ফেমিলি মেম্বাৰ বাঢ়িব তেতিয়া আমাৰ ভিডিঅ'বোৰ বনাই ভাল লাগিব আৰু আপোনালোকৰ চাই ভাল লাগিব নহয় জানো আৰু এইখিনিতে কৈ থওঁ যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনছবোৰ আপোনালোকে পাই যায় আৰু কমেণ্ট ছেকশ্যনত মোক জনাবলৈ নাপাহৰিব যে এনেকুৱা ৰেচিপিবোৰ আপোনালোকে ঘৰত বনাই নে নবনায় বা যদিহে বেলেগ ধৰণে বনায় তেতিয়াহ'লে মোক কিন্তু জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ নতুন নতুন ভিডিঅ' লৈ অহাৰ আশাৰে ষ্টে ছেফ এণ্ড ষ্টে হেল্ডি নমস্কাৰ